Hi friends, welcome back to our channel. আপোনালোক সকলোকে আমাৰ চেনেল অসমী মৌচুমীলৈ পুনৰবাৰ স্বাগতম জনাইছো। মোৰ শৰীৰ ভাল নাছিলে আৰু ঘৰতো ইমান ডাঙৰ ডাঙৰ সমস্যাবোৰে জুমুৰি দি ধৰিছিলেহি যে আপোনালোকৰ মাজলৈ আহিবলৈ একেবাৰে সময় পোৱা নাছিলো আৰু শৰীৰটো একেবাৰে অসুস্থ আছিলে। আজি আপোনালোকে মোক দেখিয়ে গম পাইছে এসপ্তাহতে চাগে মোৰ যে কিমান weight loss হ'ল। মোৰ বহুত হয় খিনালো এসপ্তাহতে আৰু আজি আপোনালোকৰ সৈতে মই দিনটো মোৰ শেয়াৰ কৰি যাম। এই যোৱা সপ্তাহত হোৱা সেই দুখৰ অভিজ্ঞতাবোৰো শেয়াৰ কৰি যাম আৰু দুখৰ সুখৰ তিতা মিঠা যিবিলাক অভিজ্ঞতা হ'ল আৰু শিকালেও বহুত। আৰু আজি আপোনালোকৰ মাজলৈ সানডে স্কিন কেয়াৰ লৈ আহিম, গতিকে চাই থাকিব, মৌচুমীক মৰম দি যাব, চাই থাক। এতিয়া ৰাতিপুৱাটো 6:30 বাজিছে, ইমান যে উৎকট গৰম, এই গৰমতেই গৰম আৰু চাহকাপ খাবলৈ লৈছোঁ। এয়া নিউট্ৰিচইচ বিস্কুটে তুলসী আদা দিয়া চাহ, যি কাপ খাওঁ আপোনালোকক দেখুৱাই আহিছোঁ অতদিনে, গতিকে খাওঁ। আৰু এতিয়া নিজৰ যত্ন আৰু অলপ বেছিকৈ ল'বলগীয়া হৈছে যিহেতু ৰোগীয়া, গতিকে চাহকাপ খাই লওঁ। আপোনালোকে চাহ তাহ খালে চাগে। এই চাহকাপ খালে দিনটোলৈ ভাল লাগি থাকে আৰু। গতিকে বন্ধু বান্ধৱীসকল, খোৱা বোৱা হ'ল আৰু আপোনালোকক এই উৎকট গৰম আৰু শাৰীৰিক অসুস্থতা, ঘৰুৱা অশান্তি সকলোৰে মাজত ব্লগ দিব পৰা নাই। আপোনালোকে চাগে ভাবিছে কি হ'ল, হয় বহুত বেছি অশান্তিত আছিলোঁ। আপোনালোকৰ লগত আজি দুই এষাৰ কথা পাতিম আৰু তাৰপিছতে মই আপোনালোকৰ কাৰণে সানডে স্কিন কেয়াৰ বহুত দিন আনিব পৰা নাই আপোনালোকৰ কাৰণে, নিজৰো একেবাৰে ডাল হৈ গৈছোঁ গৰমত, কোনো কেয়াৰ ল'ব পৰা নাই। আজি ভাবিলোঁ আপোনালোকৰ লগত সানডে স্কিন কেয়াৰটো শ্বেয়াৰ কৰোঁ আৰু লগতে আমাৰ যি অসুবিধা, যি সমস্যাসমূহ আহিছিলে ধুমুহা গতিৰে, সেইখিনিও আপোনালোকৰ লগত পাতোঁ। যোৱা বুধবাৰৰ যিটো ঘটনা, সেইটো আমি সকলোৱে গোটেই অসমবাসীক জোকাৰি গৈছে অৱগত। সেই মাজুলীৰ যি ভয়াৱহ ফেৰী দুৰ্ঘটনা, সেই ফেৰী দুৰ্ঘটনাৰ বিষয়ে নজনা লোক অসমত কোনো নোলাব। আৰু যিসকলৰ লগত হৈছে, যিসকল দুৰ্ঘটনাত পতিত হৈছে, তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আমাৰ ঘৰখন সেইদিনাখন কেনেকৈ প্ৰভাৱিত হৈছিলে ঘটনাটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বেয়া নাপাব, ব্লগ হিচাপে আপোনালোকক দিবই নাই পৰা আজি এসপ্তাহ, আৰু আজিও মই মাত্ৰ আপোনালোকৰ কাৰণে সানডে স্কিন কেয়াৰটোৱে লৈ আহিছোঁ। কিন্তু যদি মোকতো ভাল পায় আপোনালোকে, সেইকাৰণে চাব আৰু মোৰ এই দুখৰ কাহিনীটোৰ সমভাগী হ'ব। মোৰ ভাইটি যিহেতু সেইদিনাখন মই এটা পোষ্ট দিছিলোঁ ফেচবুকত, তাৰপিছত মই কাকো ৰিপ্লাই দিবলৈ হোৱা নাই ব্যক্তিগতভাৱে, কিন্তু আজিয়ে মই শ্বেয়াৰ কৰিম। ভাইটি এজন পশু চিকিৎসা বিভাগৰ কৰ্মচাৰী, মাজুলীত কৰ্মৰত, আৰু মাজুলীৰ পৰা ঘৰলৈ প্ৰায় আহে। মাৰ শৰীৰটো খুব বেছি অসুস্থ হৈ আছিলে আজি 15-20 দিন মানৰ পৰা, আৰু গতিকে ঘৰলৈ মই আহিবলৈও মোৰ নিজৰো শৰীৰটো অত্যন্ত অসুস্থ, ইমানেই অসুস্থ যে মই সম্পূৰ্ণৰূপে বেড ৰিডেন, বিচনাতে থাকিবলগীয়া হৈছিলে এসপ্তাহমান। ঘৰত আলহী দুলহীও আছিলে, তথাপিতো কিন্তু মই বিশেষ আলহীক শুশ্ৰূষা কৰিব পৰা নাছিলোঁ, তেওঁলোকেহে মোক চাবলগীয়া হৈছিলে এনেকুৱা পৰিস্থিতি। কিন্তু তাৰ মাজতে বুধবাৰে ভাবিলোঁ যে নাই, মোৰ গাটো অকণমান ভাল পাইছোঁ। আপোনালোকে চাগে ভাবিছে মই ভিডিঅ' দিব পৰা নাই, একো ব্লগো বনাব পৰা নাই। বিশ্বাস কৰক, মই ফোনটো হাতত, মই ফেচবুকতো কোনো পোষ্ট দিবলৈ সেই শক্তিকণেই অনুভৱ কৰা নাছিলোঁ, ইমান বেছি শাৰীৰিক অসুস্থতা আছিলে। বুধবাৰৰ দিনাখন নাই, ভাবিলোঁ এই কথা নহয়, মাক লৈ চিকিৎসকৰ কাষ চাপাটো খুব বেছি প্ৰয়োজন হৈ পৰিছে। মাও যিহেতু বিচনাতেই আবদ্ধ হৈ পৰিছিলে বহু দিনৰ পৰা, সম্পূৰ্ণৰূপে মাও বেড ৰিডেন হৈছিলে, ভণ্টিৰ বহুত কষ্ট হৈছিলে অকলে, আৰু মই গাড়ীখন লৈ পেলাই, ড্ৰাইভাৰজন লৈ পেলাই গুচি আহিলোঁ গোলাঘাটৰ পৰা তিতাবৰৰ ঘৰলৈ। তাৰপিছতে ভাইটি কোনো অহা কথা নাই, ঘৰলৈ অহা কথা নাই, সদায় যেতিয়া আহে সি ছাৰপ্ৰাইজ দিওঁ বুলি কয়, আহে তেনেকৈ। আৰু মোৰ লগতো ভাইটিৰ সদায় কথা নহয়, কেতিয়াবা সপ্তাহত এদিন তেনেকৈ কথা হয়। সেইদিনাখন ডক্টৰৰ ওচৰলৈ গ'লোঁ, মাক চিকিৎসকৰ ওচৰলৈ লৈ গ'লোঁ। আৰু আজিকালি যে চিকিৎসকসকলৰ কি হ'ব, কিছুমান চিকিৎসক দেই, ৰোগীক চোৱাতকৈ তেওঁলোক মানে কি ক'ম আৰু, ৰোগীক ভালকৈ চুই চাই, আগৰ যেনেকৈ আমি চিকিৎসকসকলৰ ওচৰলৈ গ'লে চিকিৎসকজনক দেখিলেই আমাৰ শৰীৰটো ভাল হৈ নাযায়, তেওঁৰ এটা মৰম সনা মাত সাৰ আৰু তেওঁৰ কেয়াৰ দেখি নহয়নে। কিন্তু আজিকালি চিকিৎসকসকলে কিবা এখন গোমোঠা মুখ লৈ বহে। কিছুমান চিকিৎসক বুলি মই কৈছোঁ, সকলো নহয়, বহুত ভাল চিকিৎসকো মোৰ চিনাকি আছে, মোৰ ফেচবুক ফ্ৰেণ্ডো আছে বহুত ভাল তেওঁলোকো, কিন্তু কিছুমান ভাল বুলি আমি লৈ যাওঁ, কিন্তু বৰ বেয়া ট্ৰিটমেণ্ট পাওঁ। তেনেকুৱা হয়, ট্ৰিটমেণ্ট মানে মুখৰ মাথাৰে বেয়া হ'লে পিছত আৰু একো আশা কৰিব নোৱাৰি তেওঁৰ পৰা। ৰাফ হোৱাটো চিকিৎসক এজনৰ তেওঁৰ ব্যক্তিত্ব হোৱা উচিত, কেতিয়াও নহয়। তাৰপৰা মাক বাৰু সেইটো কথা পিছত পাতিম। তাৰপিছত এই ৰাস্তাত আহি আছোঁ, ভাইটিয়ে হঠাতে ফোন কৰিলে যে এই জাহাজখন ডুবিছে, জাহাজখন এই ৰ'বাচোন দেই, মই আজি ঘৰলৈ হঠাতে আহিছোঁ, জাহাজখন ডুবিছে।
জাহাজখন ডুবিছে বুলি কোৱাৰ লগে লগে আমি এটা মানে ইমান বেছি ভয়ত গুচি গ'লোঁ। সি সদায় কমলাবাৰী ঘাটেদিয়ে আহে ঘৰলৈ এনেকুৱা, আৰু গতিকে আমি মানে এটা ভয়ত গুচি গ'লোঁ। ভয়ত মানে যোৰহাটতে, আমি যোৰহাটৰ পৰা ঘৰলৈ প্ৰায় 6টা-7টা বজালৈকে আমি এটা ভয়তে থাকিলোঁ। তাৰ মাজতেই মই পষ্টটো দি 7টা-8টা ইমানমান বজালৈকে ভাইটি আহিলনাখন অকণমান দেৰিকৈ ঘৰ আহি পাইছে। নিউজ বাতৰিবিলাক চাই আছোঁ, বাতৰিবিলাক চাই পেলাইতো আৰু বেছি ভয়ত গুচি গৈছোঁ যে নাই কি হৈছে কি নাই একো গম পোৱা নাই, কি হৈছে গম পোৱা নাই। তাৰপিছতে তাক ইমান ফোন কৰিছোঁ, ফোন নালাগে। সিও আকৌ তাৰো অকণমান মানে মানুহক সহায় কৰাৰ প্ৰৱণতা এটা আছে। ভাবিলোঁ কি হ'ব, আকৌ মই ইমান মানসিকভাৱে শক্তি এটা ভগৱানে ক'ৰ পৰানো মোক দিয়ে জানো বিপদবিলাকত। ভাবিছোঁ যে ই সাঁতুৰিব জানে নহয়, যদি কিবা হৈছেও সাঁতুৰি ওলাই আহিব। তেতিয়ালৈকে মই বাতৰিত সেই ঘটনাটো নাই দেখা যে কেনেকৈ জাহাজখন ডুবিছে। আৰু মায়েও ইমান বেছি চিন্তা নাই কৰা, কিন্তু যেতিয়াও জাহাজখন ডুবিছে বুলি ক'লে তাৰপিছতো সি ফোনো লগা নাই তাৰ। হ'লেও কিন্তু ভাবিলোঁ যে ঘাটত মানে ঘাট পালাহিনে পাৰ পালাহিনে বুলি কওঁতে অঁ বুলি ক'লে ফোনটো কাটি দিলে। গ'ল কথা গ'ল। তাৰপিছতে চাই আছোঁ, তেতিয়া কিন্তু ভয় লাগিছে, একো ওলোৱা নাই, টিভি চাই আছোঁ, ভয় লাগিছে। আৰু সি আহি পালেহি ৰাতি, আহি পালত আৰু তাক দেখি ইমান মনটো ভাল লাগিছে। তেতিয়াহে সমস্ত ঘটনাটো সি বিৱৰি কৈছে যে সি সেইদিনাখন কমলাবাৰী ঘাটেদি অহা কথা আছিলে, কিন্তু তাৰ বন্ধুজন অফলামুখ ঘাটেদি অহাৰ কথা যেতিয়া হ'ল, সেই একেটা সময়তে অফলামুখৰ ফেৰীখনত উঠিছিলে আৰু দুখন ফেৰী পেৰেলেলি আহি আছিলে বোলে। প্ৰায় অলপ দূৰৰ পৰা ইখন ফেৰী এনেকৈ ডুবি থকা দেখা পাইছে। দুইখন ফেৰী সমানতেই আহি পেলাই নিমাতী ঘাট পোৱাহি কথা আৰু দেখিছে। ঈশ্বৰ সুপ্ৰসন্ন, কিন্তু আমাৰ কাৰণে জানো প্ৰসন্ন হ'লে আমি আৰু ধন্য হ'ব পাৰোঁ? কিয়নো ইমান মানুহৰ প্ৰাণ গ'ল, কিমান লোক নিথৰুৱা হ'ল, কিমান শিশুৱে নিজৰ পিতৃ মাতৃ হাৰা হ'ল, হিচাপ নাই। আমি দেখিয়ে শ্ৰীহৰি বুলিছোঁ। আৰু ইমান এটা ভয়াৱহ ঘটনা, সেইটো ঘটনাৰ পৰা আজি বিশ্বাস কৰক সেই ঘটনাটো হৈ গ'ল পৰহি ৰাতি। গোটেই ৰাতিটো মই শুব পৰা নাই। মোৰ সেই ছোৱালীজনী পাৰ্মিতা দাস, তেওঁৰ কথা মনত পৰি আছে যে কিমান হেঁচা ঠেলা খাই, কিমান কষ্টত চাগে তেওঁ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। এতিয়া গাটো যে বেয়া লাগি থাকে, বলেৰে উঠি দিছোঁ। ভাবিছোঁ যে তেওঁ সমানটো কষ্ট পোৱা নাই, তেওঁ ইমান কষ্ট পাই পেলাই মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। তেওঁৰ পিতৃ মাতৃয়ে যিমান কষ্ট পাইছে সিমানটো কষ্ট পোৱা নাই। মা ইমান বেছি অসুস্থ, আমাৰ চুগাৰ ওলালে, চুগাৰ ধৰা পৰিলে, 588 প্ৰথম টেষ্ট কৰোঁতে ওলালে। সেইটো আমাৰ কাৰণে এটা বৰ ডাঙৰ ঝটকা। এইবিলাক কাৰণতে ব্লগ দিব পৰা নাই। আৰু ভাইটিয়েও এতিয়া ঘূৰি যাবলৈ সাহস কৰা নাই। এতিয়া আজি বাতৰিত দেখি আছোঁ যে জাহাজ চলিছে দুখনকৈ, আৰু ৰ'পেক্স চলিছে। তাৰপিছতে এইবিলাক লাইফ জেকেটবিলাক ইমান বেছিকৈ তেওঁলোকে দিব পৰা হৈ গ'ল। এতিয়া হঠাতে সেই বিকল হৈ থকা জাহাজবোৰ চলিছে, আৰু ইমান বেছিকৈ এতিয়া লাইফ জেকেট যোগান ধৰিব পৰা হঠাতে হৈ গ'ল। কিবা সাঁথৰ নহয়নে? মানুহৰ জীৱনৰ বিনিময়তহে এইবিলাক চৰকাৰে কৰিব পাৰে নেকি? মানে কেনেকুৱা আৰু, মানে বলিৰ বিনিময়ত, মানে মানুহৰ বলিৰ বিনিময়তহে চৰকাৰৰ গা লৰে, তেনেকুৱা কথা। আমি দুখ পাইছোঁ, ভৱিষ্যতে তেনেকুৱা নহওক আশা কৰিছোঁ। আৰু আজিৰ পৰা আশা কৰিম যে অকণমান সুস্থিৰ অৱস্থালৈ নিজক আনিবলৈ চেষ্টা কৰিম। যিহেতু লাইফ মাষ্ট গ' অন, জীৱন চলাই নিব লাগিব, দুখৰ মাজতে জীৱন চলাই নিব লাগিব। যিহেতু মই খুব চেঞ্চিটিভ, আৰু ঘৰৰে বৰ্তা এজন ঢুকালে, একেবাৰে নিজৰ আপোন, সেইটো কাৰণেও আহিব পৰা নাই। কাৰণ যদিও জীৱন চলাই নিব লাগিব বুলি কয়, তথাপিতো আৱেগিক যে, সেইকাৰণে নোৱাৰোঁ সকলোৰে দৰে ইমান প্ৰেক্টিকেল হৈ উঠা নাই। বাৰু যি কি নহওক, আহক আজি আপোনালোকৰ লগত মোৰ যিটো ছানডে সদায় মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আজিৰ পৰা আকৌ চলাই নিম। এয়া আমি এতিয়া গৰম দিনৰ এটা খুব উৎকৃষ্ট ফেচ পেক লৈ আহিছোঁ আপোনালোকৰ বাবে। অইলি স্কিন হওক, নৰ্মেল স্কিন হওক বা ড্ৰাই স্কিন হওক, সকলো স্কিনৰ লোকে ব্যৱহাৰ কৰিব পাৰিব। কি আছে ইয়াত, কি উপাদান আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভালকৈ মুখখন ধুই লৈছোঁ, ধুই পেলাই ভালকৈ এতিয়া এই ফেচ পেকটো গোটেই মুখমণ্ডলত এপ্লাই কৰিব লাগিব। গৰম দিনত আমাৰ আটাইতকৈ বেছি সমস্যা হয় যে ছালখন আমাৰ খুব বেছি খেতা দেখা যায়, আৰু ছানবাৰ্ণটোৰ কথা ক'বই নালাগে, খুব বেছি ছানটেন হয়। সেই সকলো সমস্যাৰ পৰা মাত্ৰ এটা ফেচ পেকতে কেনেকৈ উপশম পাব পাৰি, আজি এই ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিশ্চয় উপকৃত হ'ব বুলি মোৰ বিশ্বাস আছে। এই বিশেষ ফেচ পেকটো মই ঘৰলৈ যেতিয়াই আহোঁ তেতিয়া বিশেষকৈ মই এইটো ইমান এটা ষ্ট্ৰং ফেচ পেক আৰু ঘৰুৱা উপাদানেৰে প্ৰস্তুত কৰা এটা কোনো
কেমিকেল বিহীন এটা ফেচ পেক যিহেতু সেইকাৰণে সকলো লোকে ব্যৱহাৰ কৰিব পাৰিব ইমান বেছি উপকাৰী আপোনালোকক কি ক'ম এনেদৰে এডাল ব্ৰাছৰ সহায়তো আপোনালোকে এইটো ফেচ পেক ব্যৱহাৰ কৰিব পাৰিব ই অকল ফেচ পেকে নহয় এইটো হৈছে এটা স্ক্ৰাব ভালদৰে মুখত লগাই থোৱাৰ পাছতে 20 মিনিট 25 মিনিট ঠাণ্ডা দিনততো 10-15 মিনিটতে শুকাই যায় কিন্তু আপোনালোকক মই ভালদৰে কৈ দিছোঁ এই ফেচ পেকটোৰ কথা কি আছে সেইটোও ক'ম ভালদৰে শুনি থাকিব আৰু প্লিজ ব্যৱহাৰ কৰি জনাবচোন কেনেকুৱা পায় মোৰ মুখখন ইমান বেছি ডাল হৈ আছে আজি এসপ্তাহ দুসপ্তাহ মানে মই একো ব্যৱহাৰ কৰা নাই মুখত আৰু ভাবিলোঁ নাই আপোনালোকৰ কাৰণেও লৈ আহোঁ আৰু মোৰ নিজৰো ছালখনৰ অকণমান যত্ন লোৱা হ'ব খুব বেছি ভাল ফেচ পেক যিহেতু এইটো ঘৰুৱা ফেচ পেক সেইকাৰণে আপোনালোকৰ কাৰণে লৈ আহিছোঁ এনেদৰে ভালকৈ ব্যৱহাৰ কৰিব ছালত মুখত লগাব মুখৰ উপৰিও চকুৰ অংশটো এৰি দিব আৰু ওঠৰ অংশটো এৰি ডিঙিটো ভালদৰে লগাব আপোনালোকৰ আৰু এটা কথা কওঁ যে হাততো যিসকলৰ ছানবাৰ্ণ হৈছে এই পেকটো লগাই পেলাই ধুনীয়াকৈ স্ক্ৰাব কৰি 5 মিনিট ৰাখি ধুই পেলাব ফ্ৰেণ্ডছ আজি আপোনালোকৰ লগত খুব ধুনীয়া এটা ফেচ পেক কথা কওঁতে অলপ প্ৰব্লেম হৈছে খুব ধুনীয়া এটা ফেচ পেক আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এইটো ইয়াত এই ফেচ পেকটোত কি ইনগ্ৰেডিয়েণ্ট দিছোঁ কিমান দেৰি ৰাখিব লাগিব সেইখিনি মই আপোনালোকক কৈছোঁ ইয়াত আছে 2 চামুচ গুড়ি কৰি লোৱা মচুৰ দাইল মিক্সিত মাৰি লোৱা হৈছে এই স্পেচিয়েল ফেচ পেকটো মই ভণ্টিৰ কাৰণে প্ৰস্তুত কৰি দিওঁ বিশেষকৈ আৰু ঘৰলৈ যেতিয়াই আহোঁ প্ৰস্তুত কৰি দিওঁ তাই লগাই বহুতখিনি ভাল পাইছে আৰু ময়ো বহুত দিন নিজৰ কোনো স্কিনৰ কেয়াৰ নাই লোৱা সেইটো কাৰণে ভাবিলোঁ যে আজি ময়ো লওঁ আৰু আপোনালোককো দেখুৱাওঁ ইয়াত আছে 2 চামুচ মচুৰ দাইল ধুই পেলাই শুকুৱাই গুড়ি কৰি লোৱা আছে চন্দন পাউডাৰ মেইনলি আমাৰ ব্লেমিছেছ যিবিলাক দাগ হয় বা আমাৰ অপেন প'ৰ্ছৰ সমস্যা থাকে ডাঙৰ প'ৰ্ছবিলাক সেই প'ৰ্ছবিলাক একেবাৰে সৰু কৰি পেলাই মিনিমাইজ কৰি পেলাই তাৰ বাবে আছে ইয়াত চন্দন পাউডাৰ 2 চামুচ দিছোঁ অলপ সৰহকৈ আছে এইখিনি দেখিছে ভণ্টিৰ কাৰণেও বনোৱা আছে ইয়াত আছে 2 চামুচ মচুৰ দাইল 2 চামুচ চন্দন পাউডাৰ 1 চামুচ ওটছ যিটো আমি খাওঁ সেইটোৱে পাউডাৰ কৰি পেলাই ইয়াত দিয়া হৈছে ওটছত বহুত বেছি হোৱাইটনিং প্ৰপাৰ্টিজ আছে আমাৰ মুখখন বহুত বেছি উজ্জ্বল কৰি তোলে আৰু ওটছেও আমাৰ অপেন প'ৰ্ছবিলাক মিনিমাইজ কৰে খুব ভাল আপোনালোকে ওটছ ব্যৱহাৰ কৰি দিবই আৰু ইয়াত কেঁচা গাখীৰ দিয়া আছে 2-3 চামুচ কেঁচা গাখীৰত মিহলি কৰি দিয়া হৈছে কেঁচা গাখীৰে আমাৰ মুখৰ দাগ পাতল কৰে তাৰোপৰি যিসকল অইলি স্কিনৰ লোক তেওঁলোকে কেঁচা গাখীৰৰ সলনি দৈ ব্যৱহাৰ কৰিব কেঁচা গাখীৰ ইয়াত মিহলি কৰি দিছোঁ তাৰোপৰি মই যিটো সকলো ফেচ পেকতে ব্যৱহাৰ কৰোঁ সেইটো হৈছে হানি ইয়াত হানি ব্যৱহাৰ কৰিছোঁ আপোনালোকে হানি ব্যৱহাৰ কৰিব হানিয়ে আমাৰ ফেচটো খুব বেছি ছফ্ট চাপল আৰু ব্লেমিছ নাইকিয়া কৰি দিয়ে দাগ নাইকিয়া কৰে আমাৰ মুখখন আৰু যিসকলৰ বসন্তৰ দাগ আছে বা যিসকলৰ শালমইনাৰ দাগ আছে সেই দাগসমূহো এই ফেচ পেকটোৱে নিশ্চয় পাতল কৰিব আপোনালোকে সপ্তাহত এবাৰ হ'লেও ব্যৱহাৰ কৰিব মই আপোনালোকৰ কাৰণে এনেকুৱা ফেচ পেকসমূহ লৈ আহিবলৈ চেষ্টা কৰিম যিখিনি সঁচাকৈয়ে বহুত বেছি উপকাৰী এই গৰমত বিশেষকৈ আজি 3-4 দিনৰ পৰা ইমান বেছি উৎকট গৰম পৰিছে যে সকলোৱে আমি জানোৱে ভাবিব নোৱাৰা পৰিস্থিতি আৰু তাতে মই এতিয়া ফেনখনো অফ কৰি থৈছোঁ যাতে আপোনালোকে মোৰ কথাবিলাক স্পষ্টভাৱে শুনা পায় আৰু এয়া লগাই পেলাই মই এতিয়া আধা ঘণ্টা ৰ'ম ফেনৰ তলত ধুনীয়াকৈ শুকাবলৈ দিম আধা ঘণ্টা শুকোৱাৰ পাছত অলপ সেমেকা ভাৱটো থাকোঁতে মই স্ক্ৰাব কৰিম অলপ গালত বেছি নকৰিব গালৰ অংশ আমাৰ যিহেতু অলপ কোমল হয় চেঞ্চিটিভ হয় নাকত কপালত বা এই অংশটো ডিঙিৰ অংশটো ধুনীয়াকৈ এনেকৈ মাছাজ কৰি কুহুমীয়া পানীৰে ধুম আজি নকওঁ যে মই ঠাণ্ডা পানীৰে ধুব বুলি যিহেতু এই ওটছ আছে চন্দন পাউডাৰ আছে মচুৰ দাইল আছে গাখীৰ আছে মৌজোল আছে অলপমান চিপচিপা হৈছে পেকটো কিন্তু ধোৱাৰ পিছত যে ইমান ধুনীয়া ৰিজাল্ট পাব কুহুমীয়া পানীৰে মাছাজ কৰি ধুই পেলাব আৰু ৰিজাল্টটো কেনেকুৱা পায় মোক জনাবলৈ প্লিজ নাপাহৰিব আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰি দিব সকলোৱে পোৱাটো বিচাৰোঁ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু বেল বাটনটো হিট আপোনালোকে মই এনালাইটিক্সত পাইছোঁ বহুতে মোৰ ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নাই কৰা প্লিজ গাইজ বহুত কষ্ট কৰি ভিডিঅ'বিলাক সৰু ল'ৰাটো আছে যে বহুত কষ্টও হয় আহিবলৈ বহুত সমাধান কৰি মেলি আহিবলগীয়া হয় যোগ বিয়োগ কৰি আহিবলগীয়া হয় আপোনালোকৰ মাজলৈ প্লিজ ছাবস্ক্ৰাইব কৰি দিব বেল বাটনটো হিট কৰি দিব যাতে সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পায় থেংক ইউ